মই চেনিৰাম চাবলৈ আৰম্ভ কৰিছে আমাৰ অনুষ্ঠান দাদাগিৰি। প্ৰথমতে আপোনাক আমাৰ এই দাদাগিৰি অনুষ্ঠানলৈ স্বাগতম জনাইছো। গুৰুত্বপূৰ্ণ বিষয় যিটো নেকি আমি আলোচনা কৰিব ওলাইছো আজি, যাৰ দেখিলে চিনি পায় ডাংকাটি বাইদেউ। দেৰি নকৰি আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰো। ডাংকাটি বাইদেউ ভয় নাখাব, দাদা নাই যে মই। बहुत तेज हो रहा है, बहुत तेज हो रहा है। Audio Jungle. আজি এই অনুষ্ঠানটো যাৰ বিষয় লৈ আমি কথা পাতিম, তেওঁ প্ৰথমতে আপুনি আমাৰ এই অনুষ্ঠানৰ সমূহ দৰ্শকক চিনাকি কৰাই দিয়ক। মই থাকিব নোৱাৰে কাৰণে সি বাহিৰত আছে, অসমৰ পৰা তাক বোলে লেংটা কৰি মাৰে বোলে, আৰু তাৰ বোলে সেইডাল কাটি দিবলৈ বিচাৰে বোলে। তো মানে সি ইয়াত নাথাকে। তো তাৰ নামটো হৈছে মিষ্টাৰ জেএছবি। তো এতিয়া কথা হ'ল, আপোনালৈ তেওঁ কিবা কল SMS সেনেকুৱা ধৰণৰ কিবা কৰিছিলে নেকি? দেই, তো সি মোক এটা মেছেজ, মই বোলে ছোৱালীক সন্মান কৰিব নাজানো বোলে, মই যি টি ভিডিঅ' বনাই থাকোঁ। মেছেজ বা কলৰ কি ৰিপ্লাই দিলে আমাৰ অডিয়েঞ্চক অলপ জনাই দিলে ভাল পাম। আবে কেলা লেউৰা, তোৰ কি যায় বে? মই যি ভিডিঅ'ই নবনাওঁ তোৰ কি যায় কচোন? হা, তই নিজকে কি বহুত ভদ্ৰ বুলি ভাব নেকি বে? হা, তই নিজকে বহুত মানে পণ্ডিত বুলি ভাব নেকি? মিষ্টাৰ জেএছবি। শুনিছোঁ তেওঁ বোলে কিবা কাপোৰ নাই। জাংগা পিন্ধি ঘূৰি থাকিবি মিষ্টাৰ জেএছবি, মায়েৰ জাংগা পিন্ধি ঘূৰি থাকিবি, ষ্টে ফ্ৰী, ছোৱালীবিলাকৰ ষ্টে ফ্ৰী মুখত মাৰি ঘূৰি। এতিয়া আপুনি তেওঁৰ বিষয়লৈ কি ক'ব? আপোনাৰ মনোভাৱ কি? মানে মনোভাৱ ওলাইছে, অনুভৱ কি? সেইডাল আছেনে নাই তোৰ? সেইডাল আছেনে নাই সন্দেহ হয় মিষ্টাৰ জেএছবি। চুটি বোলে হয় নেকি? সেইকাৰণে কোনো ছোৱালী তোৰ লগত নাহে। কিবা তেওঁ শিক্ষা দিছে নেকি? তো তাৰ বিষয়লৈ মানে অলপ ক'লে আমাৰ ভাল পাম। আমাৰ অডিয়েঞ্চেও বিচাৰি আছে তাৰ কিছুমান, আপুনি তেওঁ কোৱা কিছুমান কথা জনাব পাৰে। তই আগত নিজৰ ঠিক কৰ, তাৰপিছত মোক ক'ব লাগিব মিষ্টাৰ জেএছবি। লোকক বহুত জ্ঞান দিব নাহিবি, বুজিছ নাই? অভদ্ৰ চালা, ভয়তে চালা মেছেজবোৰ ডিলেট কৰি লৈছ। হা, লাজ নোহোৱা মাল চালা, গুটি নোহোৱা মাল। হা, তোৰ সেইডাল আছেনে নাই? তোৰ সেইডাল আছেনে নাই সন্দেহ হয় মিষ্টাৰ জেএছবি। চুটি বোলে হয় নেকি? সেইকাৰণে কোনো ছোৱালী তোৰ লগত নাহে। তই সেইকাৰণে কৈছোঁ নিজক আগত ভাল কৰ, তাৰপিছত লোকৰ ওপৰত কমেণ্ট কৰিবি। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। কোনোবা বেলেগ এজনে আমাৰ যদি ডাংকাটি বাইক যদি শিক্ষা দিব আহে, প্ৰথমতে তেওঁক শিক্ষক হ'ব লাগিব। শিক্ষক হ'ব নেকি? মইতো চেনিৰাম। এই বিষয়লৈ আৰু কথা পাতিম। তো ইয়াৰ মাজতে আপোনাক এটা কথা সুধিছোঁ, যদি জেএছপিক আপুনি কেতিয়াবা লগ পায়, তেনেহ'লে আপুনি তেওঁক কি ক'ব, কি কৰিব? এনেধৰণৰ কিছুমান প্ৰশ্ন আমাৰ মাজত বৰ্তমান আমাৰ মাজত মানে মনত খেলা কৰি আছে। যিভাৱে ভাবক না, ইমান কেলৈ চাই আছে তো? আপুনি তেওঁক কি কৰিব জনাই দিয়ক। অলপ জনালে মানে ভাল পায় আমাৰ দৰ্শকসকলে। তোৰ মুখত যে হাগিব নোৱাৰিলে তোৰ মুখত চালা মনে মুতি পেলাই চিটাই দিম মিষ্টাৰ জেএছবি। তই ডাংকাটিৰ লগত লাগি পাইছ? হা, তোক ডাংকাটি পিন্ধা মেখেলা খুলি কেনে তোক পিন্ধাম, গম পাইছ নাই মিষ্টাৰ জেএছবি? এতিয়া তেওঁ বাহিৰত আছে, তাৰ বিষয়লৈ আপোনাৰ মনোভাৱ বা তেওঁক কি ক'ব বিচাৰে আপুনি? অলপমান যদি কয়। হয়, তোৰ কুকৰ্মৰ কাৰণে তই অসমত থাকিব পৰা নাই, বাহিৰত যাই কেনে তই দুৰ্গা পূজা চাব লগা হৈছে। অভদ্ৰ চালা, তোক কোনে ভাল পাই কেলা? হা, এইটো ল, কোনেও ভাল নাপায় মিষ্টাৰ জেএছবি, গম পাইছ? তই মৰিবি কেলা, তই সোনকালে মৰিবি। ডাংকাটিৰ লগত লাগি নলবি, গম পাইছ মিষ্টাৰ জেএছবি? মজা আয়া। শেষটি প্ৰশ্ন আপোনাৰ মুখৰ আগত আহি পৰিছেহি। বৰ্তমান আপুনি এটা কথা কওক, বজাৰত যাওঁতেও কিছুমান তেওঁ কাণ্ড কাৰখানা কৰিছিলে, যিটো নেকি দোকানীয়ে তেওঁ কিছুমান কথা কৈছিলে, সেইখিনি কথাও যদি আমাৰ আগত কয়। হয়, দোকানীয়ে কয় ডাইৰেক্ট, তই ল'ৰা পেণ্ট পিন্ধা যোগ্যই নহয়, তই মাইকীৰ পেণ্ট পিন্ধ। সেইকাৰণে নিকিনে ডাইৰেক্ট মাইকীৰ ডাংকাটি লগাই লয়। মেখেলা পিন্ধি তাক ঘূৰাবলগীয়া হৈছে, গম পাইছ নাই? আপোনালোকে অনুষ্ঠানটি চাই যদি ভাল পাইছে, তেনেহ'লে আমাৰ ডাংকাটি বাইৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু ডাংকাটি বাই, আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, এই আপুনি ফকতি আমি বহুত মূল্যৱান সময়খিনি মোক দিয়াৰ বাবে, অৰ্থাৎ আমাৰ সকলো সদস্যকে দিয়াৰ বাবে বহুত ধন্যবাদ। একদম চুচৰি বাগৰি ধন্যবাদ। বৰ্তমান দাদা নাই, নহ'বা আপোনাক মই এই অনুষ্ঠানটো আপোনাক দিবই নোৱাৰিলোঁ। আজি দাদা নাই, দাদা গৈছে ক'ৰবাত। মই পটোৱা মানুহজনী পতাই লৈ গুচি গ'ল।
যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। তো এনেকুৱা কিছুমান যদি অনুষ্ঠান আমাৰ মাজৰ পৰা আপোনালোকক দাঙি ধৰিব পাৰোঁ বা আপোনালোকে যদি বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব। তো আগলৈও আৰু ভাল ভাল আহি আছে, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, ভাল কৰিব পৰা নাই মই জানিছোঁ, কিন্তু চেষ্টা কৰি আছোঁ। তো ভাল লাগিলে সকলোখিনি কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকৰ মৰম আশীৰ্বাদ সকলোখিনিতো দৰকাৰ হয়ে, দি যাব মোক সদায়। ধন্যবাদ।